তো নমস্কাৰ বন্ধুসকল কি খবৰ স্বাগতম জনাইছো মোৰ অন্য এটা रोस्टिंग ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে গোলাঘাট रोस्टर ৰিয়ান ये दिया ना फकोफ लोग क्या कहेंगे देंगे भाड़ में जाए भाग में चिंता गैंग दिए भाड़ में जाए তো গাইস আজি আমি কথা পাতিম এই বুঢ়াটোৰ ওপৰত আৰু বুঢ়াটোৰ ওপৰত কথাবোৰ পাতি থাকিম কিন্তু ভিডিঅ'টোৰ আৰম্ভণিৰ আগতে কৈ দিওঁ যে আমাৰ এই ভিডিঅ'সমূহ কেৱল এণ্টাৰটেইনমেণ্ট পাৰপজৰ কাৰণে বনোৱা হয় ইয়াক যাতে কোনো সিৰিয়াসলি নলয় বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ কিছুমানৰ কমেন্ট পঢ়ি ন বন্ধুসকল মোৰ একেবাৰে মানে মাথাৰ মানে একদম গৰম উঠি যায় আৰে কেলা তোৰ এই টপা মূৰটোত ইমান কেলা গৰম নুঠাবি নহ'লে কেলা থকা কেইডালো সৰি পৰিব আৰু কেলা সৰি পৰা মাত্ৰক তোৰ কেলা ভিডিঅ' বাদ দে তোৰ বাহিৰলৈ ওলাবলৈও কেলা চিন্তাহে হ'ব কথা কৈ থাকে ন যে মই ডিম্পু বৰুৱা বা বিকাশ চেত্ৰী নমস্কাৰ মই ডিম্পু বৰুৱা হ'ব নিবিচাৰোঁ আৰু মই বিকাশ চেত্ৰী হ'ব নিবিচাৰোঁ বন্ধুসকল ঠিক আছে মই ৰিয়েলিষ্টিক অসম চেনেল চলাই আছোঁ ইউটিউবত এজ এ ইউটিউবাৰ হিচাপে আৰু ফেচবুক পেজত চলাই আছোঁ ৰিয়েলিষ্টিক অসম ফেচবুক পেজ গতিকে মই ৰিয়েলিষ্টিক অসমৰ ঋতুপৰ্ণ হৈ থাকিবই বিচাৰোঁ যে কেলা তই ডিম্পু দা আৰু বিকাশ দাৰ লেখীয়া হ'বলৈ কেলা তই হাজাৰ বাৰ ভাবিব লাগিব আৰু কেলা যেনেকৈ কৈছ যে ৰিয়েলিষ্টিক অসম নহয় ই কেলা গোটেই ভাৰতখন চলাই আছে ভোচৰিকে অফিচৰ পৰা আহি পেলাই ইমান ব্যস্ততাৰ পিছত আপোনালোকৰ কমেণ্টবিলাক চাওঁ ন মনটো কেতিয়াবা খুবেই বেয়া লাগে তই নাচাবি চাই পেলাইনো তই কি ফয়দাডাল কৰিছ তইতো কেলা আৱৰ্জনাৰ গোটেই গান্দাগি ফেলাইহে ফুৰিছ খংখিনি ন নিজে দমাই থৈ দিওঁ কাৰণ আপোনালোক মানে ভগৱান বুলি আমি গণ্য কৰোঁ দৰ্শকবিলাকক ভগৱান বুলি গণ্য কৰোঁ যদি দৰ্শকবিলাকক ভগৱান হিচাপে গণ্য কৰাৰ পিছত তেখেতসকলে যদি ডিম'টিভেট কৰাই দিবৰ চেষ্টা কৰে তেতিয়াহ'লে সেইটো কেনেকুৱা লাগে বন্ধুসকল এবাৰ মোৰ ঠাইত থাকি পেলাই আপোনালোকে এবাৰ ভাবি চাব তই যদি ইমান ডিম'টিভেটেই হয় তেতিয়াহ'লে কিয়নো কমেণ্টবোৰ পঢ় আৰু পঢ়া আৰু যে কৈছ যে তই দৰ্শকবোৰক ভগৱান বুলি ভাব আৰু ভগৱানে দিয়া তেতিয়াহ'লে কমেণ্টত গালিবোৰ প্ৰসাদ বুলি ভাবিবি আৰু যে কৈছ যে তোৰ ঠাইত থকা কথা আমাক তোৰ ঠাইত নালাগে তোৰ ঠাইত তই নিজেই ঠিক আছ আৰু মোৰ ঠাইত মই নিজেই ঠিক আছোঁ আৰু বাকী ৰাইজসকল নিজৰ ঠাইত ঠিকে আছে তইহে খালি জে এছ বিৰ লগত অ'ইত গৈ পাগল হৈছ गजब बेइज्जती है চাওক এই যে মই ইউটিউব চেনেল চলাই আছোঁ ন আজিৰ তাৰিখত ডিম্পু বৰুৱা হওক বিকাশ চেত্ৰী হওক সিহঁতে কেৱল কনচেনট্ৰেশ্যনটো ডাইৰেক্ট ইউটিউবতে দিছে ঠিক আছে কিন্তু মই আজিৰ তাৰিখত মোৰ যিটো মনোযোগ অকল ইউটিউবতে দিব পৰা নাই মই প্ৰাইভেট অৰ্গেনাইজেশ্যনত মোৰ ডিউটি টাইম 10-12 ঘণ্টা টাইম ডিউটি আৰু মই সেই 10-12 ঘণ্টা এনি টাইম কম্পিউটাৰৰ আগত থাকিব লাগে কেলা যেনেকৈ কৈছে যে কম্পিউটাৰ মুখৰ আগত নহয় কেলা গোটেই ইণ্ডিয়ান গেটখনৰ মুখৰ আগত ৰখি পেলাই এই কেলা গোটেই ভাৰতখন চাব লাগে ভোচৰি পিছতো আপোনালোকৰ কাৰণে ইউটিউবতো ভিডিঅ' বনাই আছোঁ ফেচবুক পেজতো ভিডিঅ' বনাই আছোঁ যেতিয়া এনেকুৱা কিছুমান নিগেটিভ কমেণ্ট আহে তেতিয়া নিজৰ কেনেকুৱা লাগে আপোনালোকে ভাবকচোন ই ঠিকেই কৈছে মোৰ দুখ লাগিছে ইউটিউব আৰু ফেচবুক পেজত ভিডিঅ' নহয় ই ভাৰতৰ সংবিধানখন লিখি আছে বেয়া লাগে তাৰ কথা এবাৰ ভাবি চাওকচোন আলুটো বেয়া লাগে ন खत्म नहीं होता बे বহুত মুঠ কৰি জ্ঞানী ল'ৰা ছোৱালী বহুত আহিব যাৰ লগত মই কম্পিটিশ্যন কৰিব লাগিব বাৰু যি কি নহওক তই যে লাষ্টত গৈ নিজে অনুভৱ কৰিলি তোতকৈ জ্ঞানী কোনোবা আছে আৰু যে কৈছ যে কম্পিটিশ্যন কৰিব লাগিব আৰু কম্পিটিশ্যন সিহঁতৰ লগত কৰি একো লাভ নাই কিয়নো তোৰ ইয়াত কিবা থাকিলেহে কম্পিটিশ্যন কৰিব পাৰিবি তোৰতো একোৱেই নাই তাৰ আগত নিজে ভাত পানী বনাই তাৰপিছত তাৰে আগত ভিডিঅ' বনাই সেই ভিডিঅ'ৰ থাম্বনেল ভাবিব লাগে সেই ভিডিঅ'ৰ থাম্বনেল ৰেডি কৰি ভিডিঅ' আপলোডিং কৰি যেতিয়া অফিচৰ লাঞ্চ টাইম হ'ব লাঞ্চত যেতিয়া মই ভাত খাবৰ কাৰণে যাম সেই ভাত খোৱা টাইমত ভিডিঅ' পাব্লিছ কৰোঁ মই কাৰ কাৰণে অনলি ফৰ আপোনালোকৰ কাৰণে টাইমত ভিডিঅ' আপলোড কৰে কাৰ কাৰণে গালি খাবৰ কাৰণে কিয়নো ইয়াৰ গালি নাখালে বোলে ৰাতি টোপনি নাহে
যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু এটা নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই